আমি এটা নতুন বিষয় লৈ আগবাঢ়িব বিচাৰিছো। এই বিষয়টো হ'ল সেলফ ৰিয়েলাইজেশ্যন। সেলফ ৰিয়েলাইজেশ্যন যেটো প্ৰসেস, এই প্ৰসেসটো সহায়ক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতটো কেনে ধৰণে গঢ় দিব পাৰে তাৰ ওপৰত আমি আলোকপাত কৰিব বিচাৰিছো। বিশেষকৈ সেলফ ৰিয়েলাইজেশ্যন প্ৰসেসত যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰে, এটো ইন্টেৰিয়ৰ যেটো ফিলিং, এই ইন্টেৰিয়ৰ ফিলিংটো আহিব লাগিব। আৰু যেটা ইন্টেৰিয়ৰ ফিলিংটো ছাত্ৰ-ছাত্ৰী হৃদয়ৰ পৰা আহিব, যেতিয়া মনৰ পৰা আহিব, তেতিয়া সেই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কিছুমান এনে কামত এংগেজ হ'ব যিবিলাক কামে ছাত্ৰ-ছাত্ৰীসকলক সদায় কেৰিয়াৰটো আগবাঢ়ি যোৱাত সহায় কৰে। বিশেষকৈ আমি যদি চাওঁ যে গাঁৱৰ যিটো পৰিৱেশ, গাঁৱৰ এতিয়া পৰিৱেশত বৰ্তমান মাক দেউতাবিলাক পথাৰলৈ গুচি গৈছে, ছাত্ৰ-ছাত্ৰীবিলাক ঘৰতে অকলে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে যদি সেলফ ৰিয়েলাইজেশ্যন প্ৰসেসত ভাবে যে মা দেউতাসকলে যেটো ইমান কষ্ট কৰিছে, তেখেতসকল যেতিয়া পথাৰলৈ গুচি গ'ল, তেতিয়া আমি ঘৰত যিহেতু এই সময়ত অকলে আছো, তেতিয়াহ'লে ঘৰৰ কৰিবলগীয়া কামখিনি কৰাৰ উপৰিও যদি সেই সময়ত আমি নিজৰ কোৰ্সৰ বিষয়ে অধ্যয়ন কৰো, লাইক সাবজেক্টৰ বিষয়ে যদি আমি অধ্যয়ন কৰো, অধ্যয়নৰ প্ৰতি বৰ্তি হওঁ, এইটো হৈছে সেলফ ৰিয়েলাইজেশ্যন এটা প্ৰক্ৰিয়া। কিন্তু তাকে নকৰি যদি ছাত্ৰ-ছাত্ৰীসকলে ভাবে যে মা দেউতাহঁতটো নাই, তেতিয়া আমি কি কৰো, তেতিয়া মোবাইলটোকে অলপ দেৰি ব্যৱহাৰ কৰো, মোবাইলত গেম খেলো। ঠিক তেনেধৰণে হয়তো ছাত্ৰ-ছাত্ৰীসকলে টিভিটোকে লগাই সেই সময়টো চাব, কাৰণ মাক দেউতাক নাই যেতিয়া ফ্ৰীনেছটো অনুভৱ কৰিছে। ফ্ৰীনেছ পোৱাৰ লগে লগে যেতিয়া নিজৰ ফ্ৰীনেছটো মিসইউজ কৰিছে, that is not a under the self realization process. So self realization process is a goodwill to work for betterment of the career. So এই goodwill to আহিব লাগে। যদি goodwill to আহে, তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলে এই self realization processৰ যোগেদি এটা ভাল কেৰিয়াৰ গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ নিগেটিভ হেৰিও আহিব পাৰে। So এই নিগেটিভ যিবিলাক থিংকিং, নিগেটিভ থিংকিং বিলাক সদায় মানুহৰ পৰা আঁতৰাব লাগে। কেতিয়াবা ডিপ্ৰেছন, ষ্ট্ৰেছ এইবিলাক থাকিব পাৰে। এই ডিপ্ৰেছন, ষ্ট্ৰেছ বিলাকক সেলফ ৰিয়েলাইজেশ্যন কৰিব নালাগে। তো ডিপ্ৰেছন বা ষ্ট্ৰেছ যদি থাকে, এইবোৰ ফ্ৰেণ্ড সাৰ্কেল বা মেন্টৰ এনেকুৱা যিসকলৰ পৰা গুড গাইডেন্স পাব পাৰে, তেখেতসকলৰ লগত শ্বেয়াৰ কৰিব লাগে, মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব লাগে, যাতে they get some solution. So self realization process to আমি পজিটিভ এটা ৱেট নি কেনে ধৰণে ছাত্ৰ-ছাত্ৰীসকলে গুড কেৰিয়াৰ গঠন কৰিব পাৰে, এই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰিব বিচাৰিছো। আশা কৰো ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা লাভান্বিত হ'ব।